তো হেল্ল' গাইজ, welcome back to my YouTube channel। তো আজি এটা নিউ ভিডিঅ' লৈ আহিলোঁ। তো আজি চাইকেলৰ ভিডিঅ' নহয়, তো আজি বাইকৰ ভিডিঅ' বনাম আজি। আৰু মই বাইক নতুন ল'লোঁ, সেইটো কোৱা নাই। তো আজি ল'লোঁ বাইকখন। তো বাইকখন দেখিবলৈ পাইছে চাগে, পূৰা মডিফাই পূৰা বনোৱা আছে। তো মোৰ বাইকখন এনেকুৱাই চাওক গাইজ। আৰু আমি এতিয়া ক'ত যাম গাইজ চাওক, বিল। তো চেলেঞ্চাৰ পাইপটো কাটি লৈছোঁ। তো ভিডিঅ'টো দুখাম চেলেঞ্চাৰ পাইপটো পিছত। আৰু পিছত পুৰা বম বাজে, তাৰমানে না কি কয়, বম বাজে। এতিয়া গৈ আছোঁ আমি ওপৰ বিলত। আপোনালোকে ভিডিঅ'টো সেইকাৰণে চাই থাকিব দেই গাইজ। তো আমি গৈ থাকিম। তো চাউণ্ডটো অলপ শুনাই দি আছোঁ, এতিয়া কি কোৱা? এতিয়া মই একজষ্টটো দেখাই আছোঁ এইফালে হওক গাইজ, এইবিলাক একজষ্টটো। এতিয়া মই ষ্টাৰ্ট দিম। আমি এতিয়া গৈ আছোঁ। আমি গাইজ মেইনতো পাওঁ আৰু পিছত ৰৈ আৰু ফাইনেলি গাইজ আমি মেইনত আহি পালোঁ। এতিয়া গৈ থাকিম ব্লগ। ষ্টাৰ্ট বন্ধ কৰিছোঁ গাইজ, পুৰা একজষ্টটো পুৰা বাজে না, সেইকাৰণে অলপ আগত পাৰ কটা নাইতো ৰাস্তা চাওক গাইজ, সেইকাৰণে পুলিচ চেক কৰি অলপ বন্ধ কৰি দিলোঁ। আগৰ নিচিনা কৰি গাইছে, আগত ৰাস্তা চাওক, ৰাস্তা এই ব্ৰেকেই নাই, বাছ ব্ৰেকো নাই, অলপ আছে ব্ৰেক। ইচ্ছা দিব লাগিব। ৰাস্তা ঘাট চাওক না, ইমান খালনা খুলোৱা। আমিতো গৈছোঁ পাৰ কাপে কাপে। এই রাস্তা ফাইনেলি গাইজ আমি আহি পাৰিলোঁ অলপ পাহাৰ নিচিনা কৰে। তো ইয়াতে অলপ এইটো লাগছে চুচু কৰিব গৈ আছে, চুচু। এইখন বাইকটো চাওক গাইজ, কৰা হৈ গ'ল। ৰাস্তা ব্ৰেকো নাই গাইজ, ব্ৰেকো নাই। ব্ৰেক ট্ৰেক একো নাই, অলপ পানী আছে আগে। এই ওপৰ বিলটো বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, হ'ব চাগে 4 কিলোমিটাৰ না। আমি ফাইনেলি আহি পাৰিলোঁ গাইজ। তো বাইকখন এৰি থ'ম অলপ খানাত। তো গাইজ আহি পাৰিলোঁ ফাইনেলি, চব দেখাই দে না ইপিনে ঘৰ। তো আমি ইয়াতে যাম, টিকেট ল'ব লাগিব 10 টকাকৈ। ইয়াতে চানা চানা কিনি সেই তাতে যাম খাবলৈ। তো গাইজ মিঠাই চিঠাই কিনি ল'লোঁ, তো আমি তাতে গৈ আছোঁ খাবলৈ। আৰু এটা চানা ল'লোঁ, এতিয়া কি কয়, পাঞ্জাবী। এটা চিপছ, এইটো আৰু এইটো বগৰী আচাৰ। বগৰী তো গাইজ আমি গৈ আছোঁ। তো গাইজ আমি ইয়াতে খাম। কি কিন্তু গাইজ গাছৰ টুকুৰা না কি কোৱা, গাছৰ টুকুৰা ফৰাই দে।
তো আমাৰ ইয়াতে খাৱা চাৱা চব ফুটোৱা হৈ গ'ল আৰু কোনোবা যে ইয়াতে আহিলে 10 টকাকৈ দি যিটো আহে কিবা খালে ইয়াতে পেলাব জাবৰ পেলোৱাটো ডাষ্টবিন আছে ইয়াতে আৰু ইয়াতে গাইছ নিউকৈ বনাই আছে এইটো হ'ব আৰু বেছি দিন নহ'ব চাগে না আহি গোৱা আৰু 4 দিন মান লাগিব চাগে না এইটো হৈ যাব আহিব পাৰে এইটো মজা হ'ব আৰু ইয়াতে আহিলে আৰু গাইছ ইয়াতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিব পাৰে তো ইয়াৰ পাছত দেখিব চাগে ইয়াতে এজন আহি দুজন আহি আছে আৰু এয়া যাব পাৰে এই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড তাতে আৰু ইয়াতে আহি এনজয় কৰক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লৈ আহি আৰু ইয়াতে নাৱত উঠিব লাগে ইয়াতে 50 টকা আছে ইয়াতে 50 টকা দিব লাগে ইয়াতে নহয় তাতে দিব লাগে টিকেটটো আৰু আমাৰ ইয়াৰ বাইকৰ নামটো দিছোঁ মই 3000 হাফ দিছোঁ গাইছ না কি কোৱা নামটো কেনেকুৱা লাগিছে 3000 হাফটো ভাল লাগিছে ভাল লাগিছে আৰু ইয়াৰ নামটো হ'ল 3000 হাফ তো 3000 হাফটো ইয়াতে আছে ইয়াতে আছে আৰু আমি এতিয়া লাহে লাহে গৈ আছোঁ না কাছে দি কেনেকুৱা দেখাইছোঁ अमेजिंग अमेजिंग और आगे দিয়ে দেখুৱাই দি আছো গাইস এতিয়া গৈ থাকিম আমিতো মানে গোলা লৈ থাকো নিজে ভাবি ৰাইডাৰৰ নিচিনা কৰি গৈ থাকো নেকি স্টার্ট দি আছো মনে না আগলে এটা আছে চাগে না আর তাতে গৈ আছো গাইস 20 টাকা মাত্র আছে 20 টাকা তাতে যাম আৰু তাতে দোকাকে চুইম গাইস আৰু মুছাটো এৰা মোৰ লগটো মুছা আছে আৰু মই এটা ব্লগ ভিডিও বনাই আছো তো গৈ আছো এতিয়া রাস্তা দিয়ে নগলো বহুত কি হয় এটা বহুত দূর হয় না বহুত দূর হয় আর আমি এতিয়া এদিকে আছো গাইস চাবার পরে বহুত খাল গাইস এটা নামাই দিম না পুলিশ ও আৰু আমাৰ 3000 হাফটো ইয়াতে আছে আমি লাহে গৈ থাকিম না কি কোৱা এই পইচাটো ওলালে মাত্ৰ 20 টকা আছে গাইছ 20 টকা বিচাৰ দিম তাতে যাম আৰু 20 টকা দিয়ে চুবিম আৰু তাতে নাযাওঁ 50 টকাকৈ আমাৰ পইচা নাই তো এইটো আছিলে 20 টকা তো এতিয়া গৈ থাকিম ইয়াৰে টিকেট লওঁ আৰু তাতে যাম টেনশ্যন নকৰে নাঙা ফাইনালি গাইছ টিকেট লৈ গ'লোঁ আৰু ফ্লাইটৰ টিকেট তো গাইছ এতিয়া উঠি গ'লোঁ আমি কোনে যাম চাৰিটা আছে ঘৰ ফাৰ্ষ্ট যাত্ৰাত আমি এইফালে গৈ আছোঁ আৰু এইফালে যাম না কি কোৱা যাব লাগিব নহয় দে 10 টকা দিছোঁ মিছো 4টা ঘৰ আপুনি আহিব বোলে আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ইয়াতো আহিব পাৰে তাতেও আহিব পাৰে আৰু এটা মজা তাতে মজা আৰু বেছি ভালটো এই তাতে 50 টকাকৈ অতি আৰু বেছি মজা কোনো মানুহ নাজানে তাতে ভাল তো আমি ইয়াতে আহি গ'লোঁ তো ইয়াতে আহি বিন্দাছকৈ বহিব পাৰে না কি কোৱা আৰু আড্ডা মাৰি থাকিব পৰা আৰু আমাৰ হাতত পইচা নাই আৰু মিঠাই খাবলৈ তো তাতে খাই গ'লোঁ পৰা খালোঁ আৰু ইয়াতে নাই আৰু ইয়াতে খাব ভাল লাগে 10 টকা দি বিন্দাছ কৰি ঘুমাব পাৰে আৰু আমাৰ লগটো ঘুমাইছোঁ আমাৰ ভাল লাগিল না কি কোৱা 3000 হাফটো উঠি আহিলোঁ বহুত ভাল লাগিল আৰু ভিউটো দেখি আছোঁ কেনেকুৱা ইয়াৰ ভিউটো চাওক কেনেকুৱা ভিউটো পুৰা মজা দেখি আছে না তো ইয়াতে 10 টকাকৈ লৈ কাৰণে সদায় মানুহ আহি থাকে গাইছ না শুনক আমি অলপ গৈ আছোঁ না কি কোৱা বল আমাৰ ফটো তোলা আৰু সদায় ইয়াতে মানুহ আহি থাকে না ঠিক আছে সদায় এয়া চব ফুল হৈ আছে মানুহ
ফাইনেলি আমাৰ 3000 হাফটো আহি আছে 3000 হাফ তো ইয়াতে এখনটো কৰিছে না কি কোৱা আৰু ভিডিঅ'টো ভালে লাগি কৰিব লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই গাইছ না কি কোৱা আৰু আমাৰ 3001 হাফটো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো পাই দিব না কি কোৱা আৰু হোলী চুলি আমাৰ ভিডিঅ' দিম না কি কোৱা মজাকে তো এতিয়া কৈ দিম তো বাই বাই আজিলৈকে না কি কোৱা বাই বাই তো গাইছ আহি থাকোঁতে এতিয়া ছিঙি গ'ল এক্সেলেটাৰটো চেঞ্জ হ'ল